Hi friends, welcome to my YouTube channel Munna vlog. So friends, আজি মানে এটা ভিডিও আপোনালোকৰ মাজত লৈ আহিছো। তো ভিডিওটো কি হ'ব আপোনালোকে চাই থাকক। মানে আমি কলেজত যাম আৰু আমাৰ কলেজৰ প্ৰতিষ্ঠা দিৱস হয়। তো স্কুলৰ বাৰ্থডে হয় আমাৰ। তো ফ্ৰেণ্ডছ তালৈকে যাম আৰু আপোনালোকক দেখাম। আমি মানে আহিছিলোঁ আহি কিনে মই ঘৰত আপোনালোকক ঘৰৰ পৰা আপোনালোকক দেখাব নোৱাৰিলোঁ। তো আধাত ৰৈ কিনে আপোনালোকক কৈছোঁ কথাখিনি। তো ফ্ৰেণ্ডছ ভিডিওটো চাই থাকক। আমি এতিয়া যাওঁ কলেজলৈ। তো ফ্ৰেণ্ডছ আহি পালোঁ মোৰ কলেজখন। যিহেতু আজি আমাৰ কলেজখনৰ বাৰ্থডে হয়। 1998 চনৰ 4 ফেব্ৰুৱাৰীত আমাৰ কলেজখন স্থাপিত হৈছিল। তো সেয়েহে আজিৰ দিনটো প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয় ফ্ৰেণ্ডছ। তো চাই থাকক ভিডিঅ'টো, আমি এতিয়া ভিতৰলৈ যাওঁ। 1948 চনৰ 4 ফেব্ৰুৱাৰী প্ৰতিষ্ঠা হয় পাথৰঘাট হাইস্কুলৰ য'ত চৰকাৰী চাকৰি ত্যাগ কৰি নিষ্ঠাৰে প্ৰধান শিক্ষকৰ দায়িত্ব লৈছিল মহম্মদ ৰুদ্ৰত আলী দেৱে। এতিয়া আমি নৃত্য উপভোগ কৰিম, পৰিৱেশন কৰিব। এনেকৈ গান নাচ হৈ আছে। তো চালোঁ অকণমান, গান গাবও মন আছিল, গাইছিলোঁ বাৰু এবাৰ। তো চাই যদি আপোনালোকক এটা স্ক্ৰিপ্ট দেখাই দিওঁ। এনেকৈ গাইছিলোঁ বাৰু, গান গায়ো ভাল পাওঁ বাৰু। আগলৈ গালে আপোনালোকে দেখা পাবই। তো বাকী বাদ বাৰু ফ্ৰেণ্ডছ, এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ। তো ফ্ৰেণ্ডছ, বৰ্তমান আমি কলেজৰ পৰা ওলাই আহিলোঁ, আহি কিনে এতিয়া ঘৰত যাম। তো আগতে আমাৰ ভণ্টিকেইজনক চিনাকি কৰি দিওঁ। হাই, মোৰ নাম মিছ ৰাইহানা মুস্কান। ক্লাছ কৰিলে কি হ'ব হা? সকলোৱে চাই যাতে ভাল পায়, সেইটো আশা কৰিলোঁ। বাপৰে হাঁহি নাছে কিয়া, হাঁহিছা। ইহঁতৰ লগত অকণমান ধেমালি কৰিলোঁ, ইহঁতে হাঁহি দিব বিচাৰিছিলে মোৰ চেনেলটোত। তো ইহঁতৰ লগত অকণমান ধেমালি কৰিলোঁ। তো ফ্ৰেণ্ডছ, এতিয়া আমি যাওঁ ঘৰত, ব'লক। এনেকৈ আহি মানে আমি ঘৰে পালোঁ আৰু দেখাবলগীয়া একো নাই। তো ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ। যিখিনি চাই ভাল পালে যদি ভিডিঅ'টো কি কৰিব লাগিব জানাই আপোনালোক। তো তেওঁ কৈ দিওঁ, ভিডিঅ'টো যদি ভাল লাগিল লাইকটো ছাবস্ক্ৰাইবটো কৰি দিব, আৰু যদি ভাল লাগিল তেতিয়াহ'লে কমেণ্টটো দি দিব ভাল লাগিছে বুলি, আৰু ভাল নালাগিলে আপোনালোকৰ কথা, আৰু তেওঁ দিব বুলি আশা কৰিছোঁ ন। তো বাই বাই দিয়ক।